Hello and welcome back to our channel Learn with me. আজি আমি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো ভাবসম প্ৰসাৰণ বা ফকৰা যোজনা। আৰম্ভ কৰো। ৰাইজে নokh jokarile নৈ বয়, এটো পেটো পানী লগ হৈয়ে নদী সৃষ্টি হয়। সেইদৰে একত্ৰিত হোৱা অজস্ৰ মানুহৰ নখৰ আগত উঠা এটো পেটো পানী মিলিত হৈও একখন নদীৰ সৃষ্টি হ'ব পাৰে আৰু আৱশ্যক মাত্ৰ একত্ৰিত কৰাৰ। সেইদৰে বহুতো মানুহ এক হৈ প্ৰত্যেকেই অলপ প্ৰচেষ্টা আগবঢ়াই একোটা মহৎ কাৰ্য সম্পাদন কৰিব পাৰে। এপইচা দুপইচাকৈ ৰাইজে আগবঢ়োৱা বৰঙণিৰ দ্বাৰাই বৰ্তমান যুগত একোটা মহৎ শিক্ষানুষ্ঠান গঢ়ি তুলিছে। এতেকে ৰাইজৰ সন্মিলিত শক্তিয়ে জগতত বহুতো মহৎ কাৰ্য সম্পাদন কৰিব পাৰে। এইটো ভিডিঅ'ৰ পৰা আপোনালোকে যদি অলপ উপকৃত হৈ থাকে তেনেহ'লে ভিডিঅ'টোক শ্বেয়াৰ কৰি দিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্টত জনাব যে আপোনালোকৰ কি আৰু প্ৰয়োজন আছে। এই ফকৰা যোজনাটো আমি আৰু বেলেগ ধৰণেও কৰিব পাৰোঁ। এইটো ক্লাছ 6ৰ বাবে প্ৰযোজ্য। সম্প্ৰসাৰণখন আমি ৰাইজে নokh jokarile নৈ বয় এই ভাবসম প্ৰসাৰণখন আমি আৰু বেলেগকৈ লিখিব পাৰিম। এইটো হ'ল ৰাইজে নokh jokarile নৈ বয়। একতাৰ বল বুজাবলৈ এই যোজনাটি ব্যৱহাৰ কৰা হৈছিল। নখৰ পিঠিত পানী বাৰু কিমান ধৰে, কিন্তু এই এচিকটা পানী গোট খোৱালে ঠিক নৈ নহ'লেও বুজন পৰিমাণে পানী নহ'ব জানো? ঠিক তেনেদৰে সদৌ ৰাইজে মিলি প্ৰত্যেকে যদি সামান্য পৰিমাণেও কৰি যায় তেনেহ'লে ডাঙৰ বা কঠিন কাম এটা কম সময়তে হৈ যায়। ৰাজহুৱা নামঘৰ, গীৰ্জা, মছজিদ, মন্দিৰ আদি ৰাইজৰ সামান্য শ্ৰম বা ধনৰ বিনিময়তে সাজি উলিওৱা হয়। ইয়াৰ পৰাই বুজা যায় একতাৰ বল আৰু প্ৰয়োজন কিমান। সেইবাবে আমি সকলোৱে একতাবদ্ধ হৈ কাম কৰিব লাগে। আমি এই ফকৰা যোজনাটো এই দুই ধৰণে লিখিব পাৰিম। এটা হৈছে এইখিনি আৰু এটা হৈছে এইখিনি। মোৰ মতে যিবিলাক সৰু সৰু ল'ৰা ছোৱালী হয়, যেনে 6-7ৰ ষ্টুডেণ্টবিলাক, সেই ষ্টুডেণ্টবিলাক এইখিনি দিলেই হ'ব। আৰু ওপৰৰ ষ্টুডেণ্টবিলাক 9, 10, 11, 12 এই ক্লাছৰ ষ্টুডেণ্টবিলাকে এইখিনি দিলেই আমাৰ মতে বেছি ভাল হ'ব। তোমালোকে যেটো পছন্দ হয় তোমালোকে দিব পাৰিবা। আৰু চেনেলটোকে লাইক কৰি দিবা, চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবা। থেংক ইউ।